এয়া শুৱালকুছি বস্ত্ৰ উদ্যান আমি আহিছোঁ চাবলৈ ভিতৰখন দেখুৱাম আজি আপোনালোকক কি আছে এয়া শুৱালকুছি পাৰ্কৰ বস্ত্ৰ উদ্যানৰ বাহিৰ ভাগ মই একবাৰ দেখুৱাই দিছোঁ এয়া সৰু ল'ৰা ছোৱালী জুলনা এইবিলাক বহুত ভাল লাগে আপোনালোকে আহিবচোন এয়া এয়া শুৱালকুছি বস্ত্ৰ উদ্যান আমি আহিছোঁ শ্ৰীমতীৰ লগত শ্ৰীমতীয়ে দেখুৱাই দিব কি আছে এয়া আমাৰ অসমীয়া সংস্কৃতিৰ ঢেঁকী ধান হেৰি কৰি আছে ঢেঁকী দি দুইজনী মহিলা তাৰপিছত এয়া দেখিছে পুৰা অসমীয়া সংস্কৃতিৰ এয়া একনবদ্য উপাদান এয়া ব লৈ আছে তাঁতশালৰে সেই এজন পুৰুষ আৰু মহিলা বাতি কাঢ়ি আছে একদম অৰিজিনেল মানুহ যেন লাগে এয়া কি কৰি আছে এয়া যঁতৰ লৈ আছে যঁতৰত সূতা কাটি আছে এয়া ব লৈ আছে সূতাখিনি খুব সম্ভৱ টচ চাগে টচ হয় যিবিলাক কাৰিকৰে এইবিলাক বনাইছে তেখেতসকলক চেলুট জনাইছোঁ একদম অৰিজিনেল আৰু এয়া মুগা কাটি আছে শিপিনীয়ে মুগা কাটি আছে এটা ছাগলী আৰু ছাগলী পোৱালি ঘৰৰ নমুনা ছাগলী পোৱালি এয়া পাট কাপোৰৰ নমুনা এয়া গোহালি গাই আৰু দামৰি দমৰা নে দামৰি ধৰিব পৰা নাই আভাস এটা দিছে গাঁৱলীয়া গোহালিৰ কেনেকুৱা এইখনলৈ বুজাই দিয়া কি আছে এয়া মুগা পলু মুগাৰ সঁচ প্ৰস্তুতকৰণ এয়া এইবিলাক বিভিন্ন ধৰণৰ লাট পাট পলুৰ জীৱন চক্ৰ এইবিলাক গোটেইবিলাক ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে ইয়াতে আপোনালোকে আহি চাব পাৰে শুৱালকুছি নাপাওঁতে শুৱালকুছি বস্ত্ৰ উদ্যান বংশৰৰ পৰা অকণমান গৈয়ে শুৱালকুছি বস্ত্ৰ উদ্যান বাওঁফালে এয়া পাট মানে পাট নহয় মুগাৰ পলুৰ পৰা মুগা সূতাটো এনেকৈ উলিয়াই আভাস এটা দিছে তেনেকুৱা ধৰণে মানে সুনিপুণ কাৰিকৰৰ জীৱন্ত মানুহ যেন লাগিছে এয়া গছ এডাল আছে এয়া কৃত্ৰিমভাৱে বনাইছে হাইলাখ আচল গছৰ দৰে এইডাল এয়া প্ৰৱেশদ্বাৰ এয়া পাট কাপোৰৰ চানেকিৰে মডেল এজনী মৃন্ময় পিছফালে এজন বগা সাজত মডেল মানে জীৱন্ত মডেল নহয় এয়া মাটিৰে বনোৱা মূৰ্তিৰ মডেলহে হাইলাখ তাৰপিছত এয়া পাট কাপোৰ মুগা কাপোৰৰ বিভিন্ন ধৰণৰ চানেকি এইবিলাক এনেকুৱা ধৰণৰ বস্ত্ৰ সেই বনাব পাৰি এনেকুৱা ধৰণে এইবিলাক ফুলৰ চানেকি এইবিলাক তাৰপিছত মই আপোনালোকক দেখুৱাবলৈ ধৰিছোঁ আল্টিমেট মোৰ মতে আল্টিমেট বনাইছে আৰু এইখন চাওক আমাৰ পৃথিৱী বিখ্যাত ভাৰত বিখ্যাত অসমৰ নৰ্থ ইষ্টৰ মানচেষ্টাৰ শুৱালকুছিৰ যি আমাৰ পাট মুগাৰ কাৰণে বিখ্যাত পাট মুগাৰ যি আমাৰ ফেক্টৰী আছে এইখন তাঁতশাল এজন মানুহে তাঁত বৈ আছে এয়া তাঁতশালৰ এইটো মেচিন
আৰু এই যে তাঁতশাল যে বৈ আছে মানুহজন, এয়া মৃন্ময় মূৰ্তি, যোনে বনাইছে আৰু আল্টিমেট হাইলাখ জীৱন্ত যেন লাগে। মই কেমেৰাৰে দেখুৱাইছোঁ যদিও আপোনালোকে আহি নিজ চকুৰে দেখিলে গম পাব, একেবাৰে হাইলাখ জীৱন্ত যেন লাগে। এয়া চাওক চাওক, এইবিলাকো বিভিন্ন চানেকি, বিভিন্ন ধৰণৰ ফুল, পাট কাপোৰত, মুগা কাপোৰত বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ চানেকি ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। এয়া বহ গোঠা বুলি কয়, এইখনত মানে পাট কাপোৰৰ শালত দিলে বহ তেনেকুৱাকৈ গোঠে। এয়া বহ গুঠি আছে শিপিনীয়ে। আৰু আমি আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো ইয়াৰ পৰাই। এয়া ঢেঁকী কৰি আছে, ঢেঁকী পাত দিয়া বুলি কয়, ধান বানি আছে ইয়াতে আমি ভিডিঅ'টো শেষ কৰিম। শ্ৰীমতীয়ে কোৱা দুই এষাৰ, কেনেকুৱা লাগিল ইয়াতে আহি? একদম জীৱন্ত মানুহ যেন লাগিল, যদিও বা এইবিলাক মূৰ্তি হয়, পুৰা একদম গাঁৱলীয়া পৰিৱেশ এটা পুৰা দেখুৱাইছে ইয়াত। সেইকাৰণে মোৰ ইয়াত আহি ভাল লাগে আৰু মই ভৱিষ্যতলৈ আহি থাকিম। আৰু ৰাইজক কি জনাবা? ৰাইজক ইয়াতে জনাব বিচাৰিছোঁ, আপোনালোকে ইয়াত আহক, আকৌ আহি এইবিলাক একবাৰ নিজ চকু দি চাওক, আৰু তেতিয়া আপোনালোকে নথৈ আনন্দিত হ'ব আৰু আহিব। এয়া আমি ভিডিঅ'টো ইয়াতে শেষ কৰিম। মোৰ মুখখন এবাৰ দেখাই দিছোঁ শ্ৰীমতীৰ অনুৰোধত। এয়া মিষ্টাৰ, আমি দুজন আহিছিলোঁ আজি গধূলি হ'ল, গধূলিলে হ'ল, শুৱালকুছি বস্ত্ৰ উদ্যান, খুব ভাল লাগিল। ধন্যবাদ।